নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই। মন যাবলগীয়া অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। বহুত দিনৰ মূৰত আজি এই ভিডিঅ' এটা বনাম বুলি আহিলোঁ আৰু আমি বৰ্তমান ওলাইছোঁ টাউন ফালে। হস্পিটেল যাম এতিয়া। আমাৰ মানে তাইৰ ল'ৰা মোৰ ভায়ে হয়, তেখেতৰ মানুহগৰাকী প্ৰেগনেণ্ট হৈ আছে, ভাল হ'বলগীয়া হৈ আছে। তাত যাওঁ, আজি অপাৰেশ্যন আছে বোলে। আৰু মই ওলাইছোঁ আৰু আমাৰ ধুৰ মানুহ ওলাইছে। তোমাৰ বেটা ক'ত যোৱা কৈ দিয়া? ক'লৈ যাবা? খুৰিছিল যাবানে? লাজ কৰিছে। এইখন হ'ল মোৰ মানে বেটেৰী। বহুত কষ্ট পইচা লৈছিলোঁ। আৰু এইটোৱে হ'ল মোৰ ঘৰ ভগাচিগা। ঘৰটো এনেই দেখাব মন নাছিলে, কিন্তু ভিডিঅ' তুলিছোঁ কাৰণ এইটো ঘৰ ভেলিডিটি প্ৰায় শেষ হৈছে আৰু বেছিদিন নাই ভাগিব। আজি ঘৰ প্ৰাৰ্থনা কৰা, নামঘৰ চামঘৰ থেপেনাখন তুলি দিয়া হ'ল। কেইদিনমানৰ পাছতে ঘৰটো ভাঙি দিয়া হ'ব, তাৰপিছত আকৌ নতুনকৈ বনাব লাগিব। এই ঘৰটোত প্ৰায় মই 12-15 বছৰমান থাকিল নেকি, নপোৱাকৈ। আৰু এতিয়া দুদিনৰ পাছতে বিদায় দিব লাগিব আৰু সেইকাৰণে ভিডিঅ' এটা বনাই থওঁ বোলো। বাৰু যি কি নহওক, ইমান দিন যে থাকিলোঁ এইটো ঘৰতে। আৰু মোৰ লগত ওলাইছে এজনী আমাৰ থুন এজনী ভণ্টি, এজনী আমাৰ সতেশ্বৰী, এতিয়া আমাৰ দুগুটি। আৰু আমি লৈছোঁ ইয়াত ভাত লৈ লোৱা হৈছে, যিহেতু আমাৰ দেহাতে ভাতহে চিনি পায়, সেইকাৰণে ভাত লৈ লোৱা হৈছে তেখেতলোকৰ কাৰণে, যিকেইটা পেচেণ্ট আছে। আৰু এজনী আমাৰ দাই ছোৱালী ভণ্টি। ক'ত যোৱা তাই? ক'ত যাবি? তিলৈলৈ যায়, অপাৰেশ্যন আছে। বৈ আকৌ ল'ৰা নে ছোৱালী হয় আৰু দেখা যাওক। আমি গৈ আছোঁ এতিয়া, ভালকৈ আহিলে হয়। আজি চাই থাকিব ভিডিঅ'টো শেষলৈকে আপোনালোকে। আমি বৰ্তমান আৰম্ভ কৰিছোঁ যাবৰ কাৰণে। আৰু আহি পাই গ'লোহি হস্পিটেল। এয়া বহি আছোঁ। এইটো হ'ল লেবাৰ ৰুম, এইবিলাক সোমাই আছে এতিয়ালৈকে। ৰুমত সোমাই আছে, অপাৰেশ্যন হোৱা নাই। আৰু এইবিলাক মানুহ আহিছে আমাৰ ঘৰ ওচৰৰ মানুহ। এইকেইজনী হ'ল বাইক, বহি আছে। আৰু কিমান দেৰি লাগে নাজানো, ইয়াত বহিব লাগিব অলপ দেৰি। আমি ৱেইট কৰিব লাগিব। এতিয়া নতুন আলহী আহিব, চবেই এক্সাইটেড হৈ আছে। বাৰু যি কি নহওক, দেখা যাওক কি হয় কি নহয়। হস্পিটেলৰ পৰা আহি গ'লোঁ এতিয়া। বৰ্তমান যিটো ভাবিছিলোঁ সেইটো নহ'ল বাৰু। আৰু অৱশেষত আমি পেচেণ্টক মেডিকেল পঠিয়াবলগীয়া হ'ল। আৰু এতিয়া মই বৰ্তমান ঘৰলৈ আহি আছোঁ। এই অলপ ৰাস্তাত ৰখিছোঁ মানে। তিলৈত এটা কাৰণে ভাল, মোৰ যেতিয়া বাচ্ছাটো জন্ম হৈছিলে নহয়, তেতিয়া বাচ্ছাটো জন্ম হ'ল প্ৰায় 10 মিনিটমানৰ পাছতে নিশা 8-9 বজাত এই মেডিকেল লিখি দিলে, জন্ম হোৱা 10 মিনিটমানৰ পাছত। এনেকুৱা আছে। আৰু এতিয়া আগৰ পৰা ভাল হ'ব কৈ থাকিলে। এতিয়া যিটো পেচেণ্ট আছিলে আমাৰ, আৰু তেখেতকো এতিয়া কৰিলে বোলে মেডিকেল যাব লাগিব। তেজত কিবা পৰিমাণ এটা কম পাইছোঁ বুলি কৈছে, সেইটো ৰিস্ক ল'বলৈ বেয়া পাইছে বুলি ক'লে। আৰু হয়ো কথাটো, সিহঁতে যদি ৰিস্ক ল'বলৈ বেয়া পায়, আমিনো কি কৰিম আৰু। সেইকাৰণে মেডিকেল লৈ যাবলগীয়া হ'লেতো মেডিকেল লৈ গ'ল। আৰু আমি ঘৰলৈ ঘূৰি আহিলোঁ। লগত গৈছে 3-4জনমান মানুহ গৈছে। কি হয় কি নহয় দেখা যাওক। আৰু কোনোবা যদি আমাৰ এইটো এৰিয়া যদি মানুহ আছে, ডেলিভাৰী মানুহ, যদি ডেলিভাৰী কোনোবা পেচেণ্ট আছে, তেনেহ'লে আপোনালোকে তিলৈত দেখুওৱা বাহিৰেও এবাৰ মানে আপোনালোকে মেডিকেলত এণ্ট্ৰি কৰি অহাটো ভাল হ'ব। মানে তিলৈত সম্পূৰ্ণ পাৰফেক্ট হ'লেহে আপোনালোকক ইয়াত ডেলিভাৰী সম্পূৰ্ণ কৰিব পাৰিব। অলপ চলপ যদি কিবা পৰিমাণ যদি কম থাকে, তেতিয়া আপোনালোকক চিধা মেডিকেললৈ লিখিব। সেইকাৰণে আপোনালোকে একবাৰ যদি মেডিকেলত এণ্ট্ৰি কৰি ৰাখে, তেতিয়া আপোনালোকৰ কাৰণে সুবিধা হ'ব। এইবাৰ সিহঁতি মোৰ পৰা দুবাৰ এক্সপেৰিয়েঞ্চ হৈছে, আৰু এই অভিজ্ঞতাৰ পৰা কৈছোঁ আৰু আমাৰ এইফালে আহিছে, খুইদৌ আহিছে, আৰু ভণ্টি এজনী আহিছে, আৰু মানুহগৰাকী আহিছে, আৰু পোৱালিটো আহিছে। আৰু কি ক'ম আৰু, যিবিলাকে ভিডিঅ'বিলাক চাই থাকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানে। আৰু সন্তানটো কেতিয়াকৈ আহে লাগি আছে। আমিও
এতিয়া বৰ্তমান ঘৰত আহিছোঁ তাৰপাছত ঘৰত গৈ এতিয়া যাম এতিয়া ডিব্ৰুগড় আৰু বেলেগ মানুহ গৈ আছে কি আহে ল'ৰা আহে নে ছোৱালী আহে দেখাই আছোঁ আপোনালোকক